হেল্ল' ভিউয়াৰ্ছ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ বৰ্তমানৰ পৰা। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, নতুন নতুন ভাল ভাল ভিডিঅ' পাবলৈ আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজি আপোনালোকৰ মাজলৈ আহিলোঁ ভিন্ন এটা ভিডিঅ' লৈ। আজি যে এই ভিডিঅ'টো কৰিবলৈ লৈছোঁ সেই ভিডিঅ'টো হৈছে ফাঁচি জাল বা ফাঁচি জালেৰে আপোনালোকে কেনেকৈ মাছ ধৰিব, ইয়াৰ কি কৌশল ইয়াতে আছে বা কি টিক্স ইয়াতে আছে। আপোনালোকে এই ফাঁচি জালেৰে মাছ মাৰিব, কোনোবাই ঘৰত খাব, কোনোবাই বিক্ৰী কৰিব পাৰে, আৰু কোনোবাই ধৰক বিক্ৰী নকৰিলেও কি হ'ব, বেলেগ যিটো শাক পাচলিৰ যি ব্যয় সেইটো ব্যয় কমিব। ঠিক আছে বন্ধুসকল, আপোনালোকে প্ৰথমতে চালে যে মাছটো কিমান মাছ পালে। যি কি নহওক, এই ফাঁচি জালেৰে মাছ মৰা যিটো কৌশল, এই কৌশলৰ কথা এতিয়া আলোচনা কৰিম। কৌশল বুলিলে প্ৰথমতে জানিব লাগিব জালটো কেনেকুৱা হ'ব লাগে। অভিজ্ঞ জাল বন্ধা মানুহৰ দ্বাৰা সেইটো জাল প্ৰথমতে বন্ধাব লাগে, মানে জালটো সঠিক হ'ব লাগে। ফাঁচি জালটো কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কত মই আপোনালোকক নেক্সট এটা ভিডিঅ' আপলোড কৰিম। আজি যি কথা হ'ল, মাছটো ক'ত থাকিব এই কথাটো মই কৈছোঁ। ইয়াত দেখিছে আপোনালোকে এই মৰাপাটৰ খেতিৰ নিচিনা দেখিছে। এই মৰাপাটৰ মাজত দেখা গ'ল অকণমান পানী আছে। ইয়াত কিন্তু মানে মাছ আছে এইটো কোনো বিশ্বাস নকৰিব। ইয়াৰ পৰা মাছটো হ'ল 4-5 কিলোমিটাৰ দূৰত, কিন্তু বৰষুণৰ পানী গৈ সেই পানীখিনি বাগৰি পৰিছে সেইখিনি মাছ থকা জেগাত, আৰু আহি সেই মাছটো ইমান দূৰলৈ আহিছে, এইটো কথা ভাবিব নোৱাৰি। কোনো মানে অজনা মানুহে এই কথাটো বিশ্বাস নকৰিব। যি কি নহওক, এই মানে বহাগ জেঠ আহাৰ শাওণ এইটো মাহত সাধাৰণতে মাছবিলাক এনেকৈ আহে, বহুত দূৰৰ পৰা আহে, য'ত মানে বৰষুণৰ পানীৰ লিংক থাকিলেই হ'ল। এইটো কথা আপোনালোকে গম পাব যে ক'ৰবাত যদি বৰষুণৰ পানী গৈ সেই কোনোবা পুৰণি ডাঙৰ খাল বিলত পৰিছে বা নদীত পৰিছে, সেইখিনি মাছ কিন্তু উঠি আহিব এইটো জেগাত, তাৰমানে এইটো জেগাত পাব। এইটো সময়ত সাধাৰণতে টেঙৰা, পুঠি, বামি মাছ এইবিলাক মাছ বেছিকৈ পোৱা যায় বা গোলচা মাছ পোৱা যায়। এতিয়া কথা হ'ল আপোনালোকে এই ফাঁচি জালটো কি কৰিব, বিভিন্ন তাৰ মানে যিটো চাইজ আছে 25, 20, 22, আমি 22 আৰু 25 প্ৰাধান্য দি বেছি বৰ্তমান টেঙৰা আৰু পুঠি মাছ মাৰিবলৈ মানে এইটো ভাল হয় আৰু তাৰমানে। এতিয়া কথা হ'ল, মাটিৰ তলত অকণমান মানে য'ত ফাঁচি জালটো পুতিব তাত কিন্তু যিমানে চফা হয় সিমানে ভাল। আৰু যিদিনা মানে বৰষুণ হ'লে মানে এইটো মাছ আহিবই, আৰু বৰষুণৰ সময়ত এই মাছটো মানে পূৰা ফূৰ্তি পায় আৰু লৰচৰ কৰে বেছি। এইটো যিমানে বেছি পানীতকৈ আপোনালোকে কম পানীত এই ফাঁচি জালটো পুতিব বা মানে তাত ৰাখিব, কি কৰিব আৰু মানে জালটো পাতিব লাগে য'ত পানী কম, তাৰমানে বেছি পানীতকৈ কম পানীত এইটো সময়ত মানে মাছ পোৱা যায়। আৰু যেতিয়া বানপানী শেষ হৈ যাব তেতিয়া কিন্তু কম পানীত মাছ নাথাকে, অকণমান বেছি পানীত যাব লাগে। ঠিক আছে বন্ধুসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় ভাল ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।